নমস্কাৰ, মই আজি আপোনালোকক কাহৰ ওপৰত দুটামান কথা ক'ব বিচাৰিছোঁ। আৰু কাহ বিশেষকৈ আমি দুটা ধৰণে ভাগ কৰি ল'ব পাৰোঁ। এটা হৈছে ড্ৰাই কাফ, যিটো শুকান কাহ বুলি কোৱা হয়, আৰু এটা হৈছে ৱেট কাফ, যিটো প্ৰডাক্টিভ কাফ বুলি কোৱা হয়। প্ৰডাক্টিভ কাফ এইটো কাৰণে কোৱা হয় কিয় তাত মিউকাছ প্ৰডাকশ্যন হয়, যিটো বিজলুৱা এটা পদাৰ্থ নিৰ্গত হয়। এই বিজলুৱা পদাৰ্থটো ৱেট কাফত পোৱা যায়। আৰু ড্ৰাই কাফত শুকান কাহ কোনো বিজলুৱা পদাৰ্থ নিৰ্গত নহয়। বিশেষকৈ কাহত কি হয়, আমাৰ ইনফ্লামেশ্যন আৰু ইৰিটেশ্যন হয়, যিটো আমাৰ শ্বাস প্ৰশ্বাস লোৱা নলীডালত ইনফ্লামেশ্যন আৰু ইৰিটেশ্যন হোৱাৰ কাৰণে হয়। ইনফ্লামেশ্যন বুলি ক'লে আমি প্ৰদাহ, আৰু ইৰিটেশ্যন বুলি ক'লে যিটো বিৰক্তিকৰ বা আমনিদায়ক, যিটো তাত যদি কিবা আহি পিনি ইৰিটেশ্যন কৰে, ধৰি লওক ধূলি বালি বা বীজাণু ধোঁৱা এইবিলাক যদি ইৰিটেশ্যন কৰে, তেতিয়া এই কাহ হ'ব পাৰে। এতিয়া আমি আহোঁ তাৰ প্ৰচেছ কেনেদৰে হয়। কাহৰ প্ৰচেছটো আৰম্ভ হয় যেতিয়া আমি উশাহ লওঁ, ধূলি বালি ধোঁৱা, তেতিয়া কি হয়, সেইবিলাক গৈ পিনি আমাৰ ডিঙিত ইৰিটেশ্যন কৰে, ডিঙিত বা শ্বাস প্ৰশ্বাস লোৱা নলীত। আৰু সেই ইৰিটেশ্যন কৰাৰ ফলত কি হয়, যিটো মেডুলা অবলংগাটা বুলি এটা ব্ৰেইনত পাৰ্ট আছে, সেইটো ছিগনেলবিলাক যায়, আৰু তাৰ পৰা আকৌ ছিগনেল আহে আমাৰ চেষ্টৰ যিবিলাক মাচুল আৰু ডায়াফ্ৰাম। আমাৰ যি হাওঁফাওঁ আছে, হাওঁফাওৰ তলত ডায়াফ্ৰাম বুলি এটা পাৰ্ট আছে, আৰু যিটোৱে আমাক উশাহ নিশাহ লোৱাত সহায় কৰে। আৰু যি চেষ্ট মাচুল আছে আমাৰ ইয়াত বাহিৰত, সেইবিলাকেও উশাহ লোৱাত সহায় কৰে। যেতিয়া সেই মাচুলবিলাক কণ্ট্ৰেকশ্যন বা ৰিলেক্সেশ্যন হয়, তেতিয়াও আমি উশাহ নিশাহ লোৱাত সহায় হয়। ছিগনেলটো আহে মেডুলা অবলংগাটাৰ পৰা চেষ্ট মাচুল আৰু ডায়াফ্ৰামলৈ হয়। তাৰপিছত কি হয়, এটা ফ'ৰ্চফুল এক্সপাইৰেশ্যন হয়। যিটো ফ'ৰ্চফুল এক্সপাইৰেশ্যনৰ কাৰণে বহুত ফ'ৰ্চফুল ওলাই অহাৰ কাৰণে কাহত শব্দ হয়। এতিয়া আহোঁ কি কাৰণে আমাৰ শুকান কাহ হোৱা দেখা যায়। এইটো চাব, এইটো সময়ত বতৰ সলনি হৈছে, এইটো এটা প্ৰধান কাৰণ। ৱেডাৰ চেঞ্জ হোৱাৰ কাৰণে ৱেডাৰ চেঞ্জৰ কাৰণে কি হয়, আমি যেতিয়া নৰ্মেল আমি বাহিৰত গৈ আছোঁ, মাজতে আমি AC চলোৱা গাড়ীত আমি উঠিলোঁ। AC চলোৱাৰ ফলত কি হয়, আমাৰ বৰিমলত যিটো আৰ্দ্ৰতা থাকে, সেই আৰ্দ্ৰতাটো কমি আহে, আৰু AC চলোৱাৰ ফলত শুকান হৈ যায়। তো আমি যেতিয়া উশাহ লওঁ, তেতিয়া কি হয়, শ্বাস প্ৰশ্বাস নলী আৰু লাংছত যিটো আমাৰ এটা ড্ৰাই এয়াৰ গুচি যায় ভিতৰলৈ, তাৰ বাবে কাহ উৎপন্ন হ'ব পাৰে। দ্বিতীয়তে কি হয়, এলাৰ্জিৰ কাৰণে হ'ব পাৰে। এইটো সময়ত কি হয়, ফুল বহুত ফুলে, আৰু ফুলৰ ৰেণু বতাহে ইফালে লৈ যায়, তাৰ পৰা ধোঁৱাৰ কাৰণে হ'ব পাৰে। ধূলি বালিটো আছেই, লগতে বিভিন্ন ধৰণৰ পলুটেণ্ট বতাহত যিবিলাক থাকে, সেইবিলাকৰ কাৰণে হ'ব পাৰে। আৰু এটা কাৰণে এই শুকান কাহ হ'ব পাৰে এচিড ৰিফ্লাক্সৰ কাৰণে। কিছুমান মানুহৰ এইটো প্ৰব্লেম দেখা যায়, যিটো আমি GERD বুলি কোৱা হয়, গেষ্ট্ৰ এছ'ফেজিয়েল ৰিফ্লাক্স ডিজিজ। যিবিলাকৰ এই প্ৰব্লেম আছে, তেখেতলোকৰ কি হয়, তেওঁলোকৰ ক্ষেত্ৰত টেঙা উগাৰ অহা বা পেট ফুলি থকা এনেকুৱা দেখা যায়। এচিড ৰিফ্লাক্স ডিজিজৰ কাৰণে তেওঁলোকৰ এই কাহ আহিব পাৰে। আৰু এটা কাৰণ হ'ব পাৰে, যিসকল লোকে হাই প্ৰেছাৰৰ দৰৱ খাই আছে, যিবিলাক ACE ইনহিবিটৰ আছে, ACE ইনহিবিটৰ বুলি কয়, যেনেকৈ ৰেমিপিল, লিচিনোপ্ৰিল, তেনেকুৱা ধৰণৰ হাই প্ৰেছাৰৰ দৰৱেও কাহ উৎপন্ন কৰিব পাৰে। ইয়াৰ উপৰিও ইনফেকশ্যনৰ কাৰণেও আমাৰ কাহ হ'ব পাৰে, ভাইৰেল ইনফেকশ্যন হ'ব পাৰে, বেক্টেৰিয়েল ইনফেকশ্যন। ভাইৰেল ইনফেকশ্যনটো জানে আপোনালোকে, যেনেকৈ COVID-19 আৰু তেনেধৰণৰ ফ্লুৰ কাৰণেও আমাৰ কাহ হ'ব পাৰে। এতিয়া আহোঁ আপোনালোকৰ শুকান কাহ কেনেকৈ নিৰাময় পাব। শুকান কাহত কি হয়, বেছিকৈ কাহি মানুহৰ অৱস্থা নাইকিয়া হৈ যায়, আৰু কাহি গোটেই বুকু বিষাই যায় কিছুমানৰ, আৰু ৰাতি শুবলৈ অসুবিধা হয়। কাহৰ পৰা নিৰাময় পাবৰ কাৰণে আমি ঘৰতে কিছু ব্যৱস্থা কৰি ল'ব পাৰোঁ। যেনে ধৰি লওক, আমি মৌজোল ব্যৱহাৰ কৰিব পাৰোঁ। মৌজোলত কি হয়, এণ্টি বেক্টেৰিয়েল প্ৰপাৰ্টি থাকে, বা মৌজোল কি হয়, এণ্টি বেক্টেৰিয়েল প্ৰপাৰ্টি আছে, তাত বীজাণুনাশক গুণ আছে, যিয়ে বীজাণু মৰাত সহায় কৰিব পাৰে আৰু আমাক কাহৰ পৰা মুক্তি দিব পাৰে। আপুনি সেই মৌজোল আদাৰ লগত মিহলি কৰি খাব পাৰে। মৌজোল গৰম পানীৰ লগতো খাব পাৰে। আদা ব্যৱহাৰ কৰিব পাৰোঁ। আদাটো এণ্টি ইনফ্লেমেটৰী গুণ আছে, যিয়ে প্ৰদাহ কম কৰাত সহায় কৰে। ইয়াৰ লগতে আমি নেমুৰ ৰস ব্যৱহাৰ কৰিব পাৰোঁ। নেমুৰ ৰসত কি আছে, আপোনাৰ ভিটামিন C আছে, লগতে ইৰিটেশ্যন কম কৰে, আৰু ভিটামিন Cয়ে আমাৰ ইমিউনিটি বুষ্ট কৰিব। সেয়ে আমি নেমুৰ ৰস কুহুমীয়া গৰম পানীৰ লগত মিহলাই খালেও কাহৰ পৰা পৰিত্ৰাণ পাওঁ। ইয়াৰ উপৰিও আমি গৰম ভাপ ল'ব পাৰোঁ। গৰম ভাপ যেনেকৈ আপুনি ইউকেলিপ্টাছ অইল ব্যৱহাৰ কৰিব পাৰে
গৰম ভাপ ল'ব। আৰু এটা বিধান দিওঁ যিটো প্ৰায় সকলো ডক্টৰে দিয়ে, সেইটো হৈছে কুহুমীয়া গৰম পানীত নিমখ দি কুলকুলি কৰা। ইও বহুত পৰিত্ৰাণ দিয়ে আপোনাৰ শুকান কাহৰ পৰা। দিনটোত কমেও 3-4 বাৰমান কৰিব লাগে গৰম পানীত নিমখ দি। লগতে এটা কথা মনত ৰাখিব, যেতিয়া কাহ হৈ থাকে সেইটো সময়ত আমাৰ ডিঙিটো শুকাই যায়। আমাৰ ডিঙিটো শুকাই যোৱাৰ ফলত কাহটো আৰু বেছিকৈ হ'বলৈ লয়, ইৰিটেশ্যন বেছি ফিল হয়। সেইবাবে আমি যেতিয়া কাহ হৈ থাকে সেইটো সময়ত পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে, যাতে আমাৰ ডিঙিটো ভালদৰে তিতি থাকে আৰু কাহ অহাত বাধা দিয়ে। শেষত আৰু এটা মই দৰৱৰ কথা কৈ যাওঁ, যিটো সহজতে উপলব্ধ আমাৰ কিটচেনত, সেইটো হৈছে জালুক। আমি জালুকৰ গুড়ি ব্যৱহাৰ কৰিব পাৰোঁ। জালুকে কি কৰে আমাৰ যিবিলাক বীজাণু পদাৰ্থ নিৰ্গত হয় সেইবিলাক কম কৰাত সহায় কৰে। আঞ্জাত অকণমান হ'লেও আমি জালুক ব্যৱহাৰ কৰিব পাৰোঁ, নহ'লে মৌৰ লগত জালুক গুড়ি মিহলাই আমি সেৱন কৰিব পাৰোঁ, যিয়ে আমাক শুকান কাহৰ পৰা উপশম দিব পাৰে। ধন্যবাদ।